নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোত বিগত বৰ্ষত 2019 চনত অনুষ্ঠিত হোৱা অসম টেটৰ যি প্ৰশ্ন কাকত আছিল তাৰে অসমীয়া খণ্ডৰ 30টা প্ৰশ্ন আমি আলোচনা কৰিম। আপোনালোকে যদি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে কেএসকে এডুকেৰ। অসমীয়া পাৰ্টটো 121 পৰা ষ্টাৰ্ট হৈছিল। প্ৰথমতে কি দিছে, তলৰ কোনটো প্ৰাক শংকৰী যুগৰ সমল হিচাপে ধৰিব পাৰি। অপশ্যনবিলাকত কি দিছে, প্ৰহ্লাদ চৰিত, শ্ৰীকৃষ্ণ কীৰ্তন, চৰ্যাপদ, বৰগীত। ইয়াৰে অপশ্যন এটো কাৰেক্ট হ'ব প্ৰহ্লাদ চৰিত। এই প্ৰহ্লাদ চৰিতটো কোনে লিখিছিলে? প্ৰহ্লাদ চৰিত এই পুথিখন লিখিছিল হেম সৰস্বতীয়ে লিখিছিল। য'ত পদৰ সংখ্যা কেইটা আছে? পদৰ সংখ্যা 100টা আছে। পদৰ সংখ্যা কেইটা আছে? 100টা আছে। অপশ্যন ডিত কি দিছে? বৰগীত দিছে। বৰগীতটো শংকৰদেৱ আৰু মাধৱদেৱে লিখা হয়। গতিকে এইটো কি হ'ব আমাৰ প্ৰাক শংকৰী যুগৰ নহয়, শংকৰী যুগ বা নৱবৈষ্ণৱ যুগৰ সাহিত্য হৈছে বৰগীত, যিটো নেকি কোনে লিখিছিল? শংকৰদেৱ আৰু মাধৱদেৱে লিখিছিল। আৰু আকৌ চৰ্যাপদবোৰ কি হয়? চৰ্যাপদবোৰ হৈছে অসমীয়া সাহিত্যৰ যিটো দ্বিতীয় স্তৰ আছে, সেই দ্বিতীয় স্তৰৰ সাহিত্য হৈছে চৰ্যাপদ। আৰু শ্ৰীকৃষ্ণ কীৰ্তনো কি হয়? প্ৰায় একে সময়ৰে হয়। শ্ৰীকৃষ্ণ কীৰ্তন আৰু চৰ্যাপদ প্ৰায় একে সময়ৰে হয়। এইবিলাক হৈছে অসমীয়া ভাষা সাহিত্য কি হয়? দ্বিতীয় স্তৰৰ হয়। বাকী যিটো প্ৰাক শংকৰী যুগ বুলি কৈছে, প্ৰাক শংকৰী যুগটো হৈছে তৃতীয় স্তৰ। শুদ্ধটোতো কোনটো হ'ল? অপশ্যন এটো হৈছে প্ৰহ্লাদ চৰিত। লিখিছিল কোনে? হেম সৰস্বতীয়ে। য'ত নেকি পদৰ সংখ্যা কেইটা আছে? 100টা আছে। দুবৰি বনৰ পাতৰ আঁৰত নিয়ৰে মুকুতা আৰে, এই গীতিৰ ৰচক কোন? এই গীতিৰ ৰচক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। অপশ্যন চিটো কাৰেক্ট হ'ব। নেক্সট কি আছিল? বৰগীত কোনজন পণ্ডিতে নোবেল নাম্বাৰ্ছ বুলি কৈছিল? কোনে কৈছিলে? বাণীকান্ত কাকতিয়ে কৈছিল। অপশ্যন এটো কাৰেক্ট হ'ব। কালিৰাম মেধিয়েও কিন্তু এটা নাম দিছে বৰগীতক। কি বুলি কৈছিল কালিৰাম মেধিয়ে? সংছ চেলেষ্টিয়েল। গতিকে মনত ৰাখিব, বৰগীত কালিৰাম মেধিয়ে সংছ চেলেষ্টিয়েল বুলি কৈছিল আৰু বাণীকান্ত কাকতিয়ে নোবেল নাম্বাৰ্ছ বুলি কৈছিল। নেক্সট কি আছিল? 124 কুৱেশ্যন নম্বৰত নিম্নলিখিত কোনটো ব্যঞ্জন সন্ধিৰ উদাহৰণ? প্ৰথমতে কি দিছে? য়জ যোগ ন যজ্ঞ, এইটো আমাৰ কি হ'ব? ব্যঞ্জন সন্ধি হ'ব। বাকী যদি অপশ্যন বিটো যদি চাওঁ, দেৱ যোগ আলয় দেৱালয়, এইটো কি হয়? আমাৰ স্বৰ সন্ধি হয়। অপশ্যন বিটো কি হয়? স্বৰ সন্ধি। অপশ্যন চিটো যদি চাওঁ, সংগ্ৰহ যোগ আলয় সংগ্ৰালয়, এইটো কি হয়? স্বৰ সন্ধি হয়। ব্যঞ্জন সন্ধি কোনটো হ'ল? যজ্ঞ। এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ। অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন হ'ল? অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন হৈছে চৰ্যাগীত। অপশ্যন চিটো কাৰেক্ট হ'ব। সত্যপ্ৰিয় পাঠক কোনজন লেখকৰ ছদ্মনাম? কাৰেক্ট এনচাৰটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। অপশ্যন চিটো কাৰেক্ট হ'ব। ভৱেন্দ্ৰনাথ শইকীয়াৰ ছদ্মনাম হৈছে সত্যপ্ৰিয় পাঠক। তাৰপিছত কি দিছে? শংকৰদেৱৰ গুণমালা পুথিখন কি চনত ৰচিত? শংকৰদেৱৰ গুণমালা পুথিখন কুসুমমালা। অপশ্যন ডিটো কাৰেক্ট হ'ব। কুসুমমালা চনত ৰচিত। বীণ বৰাগী আৰু প্ৰতিমাৰ ৰচক কোন? বীণ বৰাগী আৰু প্ৰতিমাৰ ৰচক হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। অপশ্যন চিটো কাৰেক্ট হ'ব। চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰতিমা হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম প্ৰকাশিত পুথি হয় আৰু বীণ বৰাগী হৈছে দ্বিতীয় কবিতা পুথি। বীণ বৰাগী হৈছে দ্বিতীয় কবিতা পুথি আৰু প্ৰথম যি পুথি আছিলে প্ৰকাশিত পুথি সেইটো হৈছে প্ৰতিমা। তলৰ কোনটো উপাদান শিক্ষকে শিশুৰ শ্ৰৱণ দক্ষতা আয়ত্ত আৰু বৃদ্ধিৰ বাবে প্ৰয়োগ কৰিব পাৰে? ইয়াতে কি কৈছে? শিশুৰ শ্ৰৱণ দক্ষতা, যিটো শিশুৰ যি শুনাৰ যি কেপাচিটি, সেইটো আয়ত্ত কৰি কেনেকৈ বৃদ্ধি কৰিব পাৰি, মানে কি উপায়েৰে বৃদ্ধি কৰিব পাৰে সেইটো সুধিছে। কি উপায় অৱলম্বন কৰিব পাৰে শিক্ষকে? উমলা গীত, নাৰ্চাৰী ৰাইমছ কৰি কেনে শিশুৰ যি শ্ৰৱণ সেইটো আয়ত্ত কৰি কেনে বঢ়াব পাৰি। সাধু কথা কোৱা যিটো ষ্টৰি টেলিং হয়, এইটো কাৰেক্ট হয়। অপশ্যন এইটো কাৰেক্ট হ'ব। আৰু বাকী আবৃত্তি বক্তৃতা মেইনলি কি হয় যে শিশুৰ আগত শিশুৱে শুনিব লাগে আৰু শিশু শুনাটো মানে যিটো কেপাচিটি সেইটো মানে কেনেকৈ আয়ত্ত কৰি কেনে বৃদ্ধি কৰিব পাৰি, কেনেকৈ ইনক্ৰিজ কৰিব পাৰি, সেইটো কেনেকৈ মানে কৰিব পাৰি
এতিয়া উমলা গীত নাৰ্চাৰী ৰাইমছ কৰি কিনেও কৰিব পাৰি, সাধু কথা কৈ কিনেও কৰিব পাৰি। বাকী যদি শিশুবিলাকৰ আগত যদি কবিতা গাওঁ সিহঁতে শুনিব, বক্তৃতা যদি কথা কিছুমান যদি কওঁ সিহঁতে শুনিব, তো অপশ্যন চিটো কাৰেক্ট হ'ব। মানে আমাৰ ওপৰৰ আটাইকেইটা হ'ব, অপশ্যন ডিটো আমি দিম ওপৰত আটাইকেইটা। নেক্সট কি আছে, নিম্নলিখিত সৰ্গকেইটাৰ পৰা পুৰুষবাচক বিভক্তিৰ চিন নিৰ্ণয় কৰা। ইয়াৰে কাৰেক্টটো হ'ব ডিটো উ। এইটো এটা কি হয়, এইটো এটা ক্ৰিয়া বিভক্তি হয়, ক্ৰিয়া বিভক্তি হয়, যিটো নেকি নিত্য বৰ্তমান কালত কি হয় প্ৰথম পুৰুষৰ লগত যোগ হয়। নিত্য বৰ্তমান কালত কি হয় প্ৰথম পুৰুষৰ লগত যোগ হয়। নিত্য বৰ্তমান কালত কি হয় প্ৰথম পুৰুষৰ লগত যোগ হয়, প্ৰথম পুৰুষ। নেক্সট কি আছিল, তলৰ কোনটো ক্ৰিয়াবাচক খণ্ডবাক্যৰ উদাহৰণ। ক্ৰিয়াবাচক খণ্ডবাক্যৰ উদাহৰণ বুলি সুধিছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত অপশ্যন বিটো কাৰেক্ট হ'ব, গাখীৰতে মহৰ খুটি, যাৰ অৰ্থ কি হয় ভালতে আৰু ভাল, ভালতে আৰু ভাল। এনে ভাল হৈ আছে তাতে আকৌ ভাল হোৱা কাৰ্যটো বুজাইছে, গতিকে অপশ্যন বিটো কাৰেক্ট হ'ব। বাকী ঘৰ গুণা, ঘৰ গুণাৰ অৰ্থটো হৈছে মানে এনি টাইম ঘৰৰ ভিতৰতে সোমাই থকা যিটো স্বভাৱ সেইটো বুজাইছে। নেক্সট কি আছে, নিম্নলিখিত কোনটো স্ত্ৰী প্ৰত্যয়ৰ উদাহৰণ। কোনটো স্ত্ৰী প্ৰত্যয়ৰ উদাহৰণ হয়, অপশ্যন ডিটো কাৰেক্ট হ'ব ৰি, যেনেকৈ কালৰি, দামৰি, এইবিলাক কি হয় আমাৰ স্ত্ৰী প্ৰত্যয়। নেক্সট কি আছে, শুদ্ধ ধাৰণাটো চিহ্নিত কৰা। ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ দিয়া অসমীয়া ভাষাৰ পাঠ্যপুথিত থকা আৱশ্যকীয়, কি আৱশ্যকীয় হ'ব লাগে, তথ্যৰ সুষম প্ৰদৰ্শন হ'ব লাগে। অপশ্যন ডিটো কাৰেক্ট হ'ব। মই অপশ্যনকেইটা পঢ়ি দিয়া নাই, ডাইৰেক্ট শুদ্ধটোতো কৈ গৈছোঁ। এতিয়া তথ্যৰ সুষম প্ৰদৰ্শন মানে কেনেকুৱা ধৰণৰ, মানে পাঠ্যপুথিবিলাক চাই কিনে শিশুবিলাকে কি কৰিব পাৰিব লাগিব, মানে আনন্দ এটা উপভোগ লাভ কৰিব লাগিব। শিশুবিলাকে যাতে কিতাপখন চাই কেনে ভাল পায়, সিহঁতৰ যাতে মনটো আনন্দ হয়, মানে ক'ব গ'লে এণ্টাৰটেইন যিটো পাব লাগে সেইটো হৈছে আমাৰ তথ্যৰ সুষম প্ৰদৰ্শন। সেইকাৰণে কি কৰা হৈছে, আজিকালি যিবিলাক পাঠ্যপুথি আছে বিশেষকৈ প্ৰায় ক্লাছ 8 মানলৈকে আমি যদি পাঠ্যপুথিবিলাক চাওঁ, কি থাকে আমাৰ বিভিন্ন কালাৰৰ পিকচাৰবিলাক থাকে, ছবিবিলাক থাকে। তো সেই ছবিবিলাক চায়ে কি হয় শিশুবিলাকে ভাল পায়, আনন্দ এটা কিবা এটা লাভ কৰে, সিহঁতৰ মনত যদি মানে কিবা এটা ভাল পায়, সেইটো হৈছে আমাৰ তথ্যৰ সুষম প্ৰদৰ্শন। নেক্সট কি আছে, গাঁওবুঢ়া নাটকৰ ৰচক হ'ল। গাঁওবুঢ়া নাটকৰ ৰচক কোন হয়, গাঁওবুঢ়া নাটকৰ ৰচক হৈছে পদ্মনাথ গোহাঁই বৰুৱা। অপশ্যন চিটো কাৰেক্ট হ'ব। নেক্সট কি আছে, কোনখন কাব্য সংকলনৰ বাবে নিৰ্মল প্ৰভা বৰদলৈয়ে 1983 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সুদীৰ্ঘ দিন আৰু ৰাতি। অপশ্যন এটো কাৰেক্ট। অসমীয়া ভাষাৰ বৰ্ণ আৰু আখৰৰ মাজত পাৰ্থক্য আছেনে? আপোনালোকে কি বুলি ভাবে, আছে নে নাই? আমি যদি ব্যাকৰণৰ ভিত্তিত চাওঁ তেতিয়াহ'লে বৰ্ণ আৰু আখৰৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই, বৰ্ণ আৰু আখৰ দুয়োটাই একেই হয়। এতিয়া আমি যিবিলাক কথা কওঁ সেই কথাবিলাক ধ্বনি, সেই ধ্বনিবিলাকৰ কি নাই, কোনো নিজা ৰূপ নাই, আমি ধ্বনিবিলাক দেখা নাপাওঁ। আমি ধ্বনিবিলাক দেখা পোৱাকৈ, আমি লিখিব পৰাকৈ আমি কি কৰিব লাগিব, আমি কিছুমান প্ৰতীক বা চিহ্ন ব্যৱহাৰ কৰিব লাগিব। কিছুমান প্ৰতীক বা চিহ্ন ব্যৱহাৰ কৰি কিনেহে আমাৰ যিটো ধ্বনি, কথা কোৱাৰ যিবিলাক ধ্বনি সেইটো আমি প্ৰকাশ কৰিব পাৰোঁ। তো সেই চিহ্নবিলাক, সেই প্ৰতীকবিলাককে কি বুলি কোৱা হয়, বৰ্ণ বা আখৰ বুলি কোৱা হয়, বৰ্ণ বা আখৰ বুলি কোৱা হয়। আৰু ব্যাকৰণৰ ভিত্তিত ধ্বনি, বৰ্ণ, আখৰ গোটেইকেইটা একেই হয়। যিবিলাক ধ্বনি আমি কথা যে কওঁ, সেই কথাবিলাক আমি বৰ্ণ বা আখৰ ব্যৱহাৰ কৰি কিনে আমি কি কৰিব পাৰোঁ, আমি দেখিব পৰাকৈ এটা ৰূপ দিব পাৰোঁ। গতিকে ধ্বনি আৰু বৰ্ণ বা আখৰো একেই হয়। এই প্ৰশ্নত কি সুধিছিল, বৰ্ণ আৰু আখৰৰ মাজত পাৰ্থক্য আছে নেকি সুধিছে, বৰ্ণ আৰু আখৰৰ মাজত পাৰ্থক্য নাই। নেক্সট কি দিছে, নিম্নলিখিত কোনবিধ কাৰকৰ প্ৰতিবন্ধকত উপভাষা সৃষ্টি হ'ব পাৰে। ভৌগোলিকৰ কাৰণে সৃষ্টি হ'ব পাৰে, সাংস্কৃতিকৰ কাৰণেও সৃষ্টি হ'ব পাৰে, সামাজিকৰ কাৰণেও সৃষ্টি হ'ব পাৰে। গতিকে আমাৰ এই কুৱেশ্যনৰ শুদ্ধটোতো হ'ব অপশ্যন ডিটো ওপৰৰ আটাইকেইটা। মাতৃভাষা শিক্ষণৰ উদ্দেশ্য হ'ল, মাতৃভাষা শিক্ষণৰ উদ্দেশ্য সদায় কি হয়, যাতে মাতৃভাষা শিকি কেনে যাতে ক'ব পাৰে, শুনি কেনে যাতে বুজি পায়, ক'ব পাৰে, লিখিব পাৰে, পঢ়িব পাৰে,
গতিকে অপশ্যন চিটো কাৰেক্ট হ'ব মাতৃভাষা শিক্ষণৰ 4টা কৌশল শ্ৰৱণ শুনি কেনে যাতে বুজি পায় কথন যাতে ক'ব পাৰে পঠন পঢ়িব পাৰে আৰু লিখনৰ দক্ষতা অৰ্জন কৰে যাতে লিখিব পাৰে গতিকে অপশ্যন চিটো কাৰেক্ট হ'ব এটা ভাষাত কেইটা উপভাষা থাকিব পাৰে এটা ভাষাত কেইটা উপভাষা থাকিব পাৰে বহুতো উপভাষা থাকিব পাৰে অপশ্যন চিটো কাৰেক্ট হ'ব নিম্নলিখিত কোনটো অসমীয়া ভাষাৰ অঘোষ অল্পপ্ৰাণ ধ্বনিৰ উদাহৰণ ইয়াতে কি দিছে অঘোষ দিছে অল্পপ্ৰাণ দিছে গতিকে আমি অঘোষ কি হয় সেইটো অলপমান জানিব লাগিব এটা ঘোষ আৰু অঘোষ আছে ঘোষ আৰু অঘোষ আছে অল্পপ্ৰাণ আৰু কি আছে মহাপ্ৰাণ অল্পপ্ৰাণ আৰু মহাপ্ৰাণ আছে এটা যিবিলাক ধ্বনি আমি উচ্চাৰণ কৰোঁ সেই ধ্বনিবিলাক উচ্চাৰণ কৰোঁতে আমাৰ যদি স্বৰতন্ত্ৰীত বা স্বৰতন্ত্ৰত আমাৰ যদি অনুৰণিত হয় মানে আমাৰ যদি কম্পনটো অলপ বেছিকৈ হয় কম্পনটো যদি বেছিকৈ হয় সেইটো হ'ব ঘোষ আৰু যদি কম্পনটো কমকৈ হয় তেতিয়া সেইটো হ'ব অঘোষ তাৰপিছত কি দিছে অল্পপ্ৰাণ আৰু মহাপ্ৰাণ অল্পপ্ৰাণ আৰু মহাপ্ৰাণ এটা অল্পপ্ৰাণ কি হয় যিবিলাক ধ্বনি মানে উচ্চাৰণ কৰিলে আমাৰ নিশ্বাসৰ লগত জড়িত নাথাকে বা মুখৰ আগত আমি যদি হাতখন ধৰোঁ তেতিয়াহ'লে কি হয় বতাহবিলাক অলপ কমকৈ ওলাই আহে সেইটো হ'ব আমাৰ অল্পপ্ৰাণ হ'ব আৰু ধ্বনিবিলাক কি হ'ব আমাৰ স্বৰবিলাক কি হ'ব কোমল হ'ব স্বৰবিলাক কোমল হ'ব তেতিয়া অল্পপ্ৰাণ হ'ব আৰু যদি মহাপ্ৰাণ হয় মহাপ্ৰাণৰ ক্ষেত্ৰত কি হ'ব আমাৰ নিশ্বাসৰ লগত জড়িত থাকিব বায়ুৰ প্ৰভাৱটো অলপ বেছি হ'ব আৰু স্বৰবিলাক কি হ'ব কঠিন হ'ব আমি যদি ধ্বনি এটা উচ্চাৰণ কৰোঁতে যদি হাতখন মুখৰ আগত ধৰোঁ তেতিয়া বতাহটো কি হ'ব বেছিকৈ পাম বেছিকৈ আমাৰ হাতত বতাহ লাগিব তেতিয়া কি হ'ব সেইটো হ'ব আমাৰ মহাপ্ৰাণ ইয়াতে কি দিছে অঘোষৰ অল্পপ্ৰাণটো সুধিছে এতিয়া অঘোষৰ অল্পপ্ৰাণ কি হয় অঘোষৰ অল্পপ্ৰাণ হৈছে ক প্ৰথম ছ মূৰ্ধন্য ত দন্ত্য ত আৰু প এই পাঁচটা হৈছে আমাৰ অঘোষ অল্পপ্ৰাণ ক প্ৰথম ছ মূৰ্ধন্য ত দন্ত্য ত প এই পাঁচটা কি হয় অঘোষ অল্পপ্ৰাণ হয় এই পাঁচটাৰ কোনটো আমাৰ অপশ্যনত আছে তটো দন্ত্য তটো অপশ্যনত আছে গতিকে অপশ্যন বিটো কাৰেক্ট হ'ব দন্ত্য ত নেক্সট কি দিছিল হিউৱেন চাঙৰ মতে কামৰূপৰ ভাষা মধ্য ভাৰতীয় ভাষাতকৈ কিছু পৃথক ইয়াত উল্লেখিত কামৰূপৰ ভাষা বুলি তেওঁ অসমৰ কোনটো ভাষাৰ কথা ক'ব বিচাৰিছে অপশ্যন চিটো কাৰেক্ট হ'ব অসমীয়া ভাষাৰ কথা ক'ব বিচাৰিছে বা কৈছে নেক্সট কি দিছে মাধৱদেৱৰ নামঘোষা কোনজন ভাষাবিদে মহাপ্ৰাস্থানিক গীত বুলি আখ্যা দিছে ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বাণীকান্ত কাকতি ডক্টৰ বাণীকান্ত কাকতিয়ে মাধৱদেৱ ৰচিত নামঘোষা কি বুলি আখ্যা দিছে মহাপ্ৰাস্থানিক গীত বুলি আখ্যা দিছে নেক্সট 143 নম্বৰত কি দিছে নিম্নলিখিত কোনটো নত্যবিধিৰ ফলত সৃষ্ট এটা নত্যবিধি বুলি ক'লে আমাৰ দন্ত্য ন কি হয় মূৰ্ধন্য ন হয় মূৰ্ধন্য ন নিপুণ এই নিপুণ শব্দটোত যিটো মূৰ্ধন্য ন হৈছে এইটো আমাৰ জেনেৰেলি হৈছে মানে সাধাৰণতে হৈছে ইয়াতে কোনো ধৰণৰ ৰুল কি হোৱা নাই এপ্লাই হোৱা নাই একেদৰে বাণিজ্য ইয়াতো আমাৰ জেনেৰেলি হৈছে যিটো মূৰ্ধন্য ন হৈছে সেইটো আমাৰ জেনেৰেলি হৈছে ইয়াতে সাধাৰণতে হৈছে ইয়াতে কোনো ধৰণৰ ৰুল এপ্লাই হোৱা নাই কণ ইয়াতো ৰুল এপ্লাই হোৱা নাই ইয়াতে কি হৈছে মূৰ্ধন্য ন এইটো সাধাৰণতে বহিছে বাকি অপশ্যন ডিটো আমাৰ কাৰেক্ট হ'ব পৰায়ণ ৰুলটো কি আছিলে উত্তৰ চন্দ্ৰ পৰ এইকেইটা শব্দৰ পিছত যদি অয়ন শব্দটো আহে তেতিয়া সেই অয়ন শব্দৰ যিটো দন্ত্য ন আছে সেই দন্ত্য নটো কি হয় মূৰ্ধন্য ন হয় যেনেকৈ উত্তৰৰ লগত উত্তৰায়ণ হ'ব উত্তৰ যোগ অয়ন সেইটো কি হ'ব উত্তৰায়ণ ইয়াতে উত্তৰায়ণ যিটো শব্দ বহিব উত্তৰায়ণ তাতে কি হ'ব দন্ত্য নৰ জায়গাত কি হ'ব মূৰ্ধন্য ন হ'ব বাকি চন্দ্ৰৰ লগত যদি অয়ন যোগ হয় তেতিয়া কি হ'ব চন্দ্ৰায়ণ তাতো কি হ'ব মূৰ্ধন্য ন হ'ব একেদৰে পৰৰ লগত অয়ন যোগ হৈ কেনে পৰায়ণ হৈছে এই অপশ্যন ডিটো হৈছে পৰায়ণ হৈছে সেই কাৰণে কি হৈছে অয়নৰ যিটো দন্ত্য ন আছে সেই দন্ত্য নটো মূৰ্ধন্য ন হৈছে তাৰপিছত কি আছে নিম্নলিখিত কোনটো দ্বিস্বৰৰ উদাহৰণ এতিয়া দ্বিস্বৰৰ উদাহৰণ হৈছে আমাৰ ঔ অপশ্যন চিটো কাৰেক্ট হ'ব ঔ কেতিয়াবা এনেদৰে লিখা হয় ঔ ঐ বা
ঐ এইবিলাক কি হয় আমাৰ এইবিলাক আমাৰ ডি স্বৰৰ উদাহৰণ হয় ইয়াতে কি থাকে আমাৰ দুটা স্বৰ থাকে দুটা স্বৰ লগ লাগি কেনে ডি স্বৰ হয় নেক্সট কি আছে পুনতে ব্যাকৰণৰ সংজ্ঞা বা সূত্ৰ আৰু নিয়ম উপস্থাপন কৰি তাৰ পিছত উপযুক্ত উদাহৰণ দি শিক্ষা দিয়াৰ অৰ্থ হ'ল ছাত্ৰ ছাত্ৰীক সূত্ৰ সংজ্ঞাৰ পৰা উদাহৰণলৈ অমূৰ্তৰ পৰা মূৰ্তলৈ আৰু সাধাৰণৰ পৰা বিশেষলৈ আগবঢ়াই নিয়া এই শিক্ষাদান পদ্ধতিক কি বুলি কোৱা হয় এই শিক্ষাদান পদ্ধতিক অৱৰোহী পদ্ধতি বুলি কোৱা হয় ডিডাকশ্যন বুলি কোৱা হয় অৱৰোহী পদ্ধতি যাক নিগমন বুলিও কয় নিগমন ইয়াতে কি হয় এই যে পদ্ধতি থাকে এই পদ্ধতিত প্ৰথমতে সূত্ৰবিলাক দিয়া হয় সংজ্ঞাবিলাক দিয়া হয় তাৰ পিছত উদাহৰণটো কি কৰা হয় বুজোৱা হয় বা কি কৰা হয় সাধাৰণৰ পৰা বিশেষলৈ যোৱা হয় জেনেৰেলৰ পৰা স্পেচিয়েললৈকে যোৱা হয় তো এইটো হ'ব আমাৰ অৱৰোহী পদ্ধতি বাকি আৰোহী পদ্ধতি যদি চাও আৰোহী পদ্ধতিটো উল্টা হ'ব আগতে উদাহৰণবিলাক আহিব উদাহৰণৰ পিছত সংজ্ঞাবিলাক দিয়া হয় মূৰ্তৰ পৰা অমূৰ্তলৈকে যোৱা হয় আৰু বিশেষৰ পৰা সাধাৰণলৈকে যোৱা হয় সেইটো হ'ব আমাৰ আৰোহী ইন্ডাক্টিভ বাকি আৰু অৱৰোহী ডিডাক্টিভ আৰোহীটো আগমন বুলিও কয় আগমন আৰু অৱৰোহী পদ্ধতিক নিগমন বুলিও কোৱা হয় নেক্সট কি আছে মাতৃভাষা হ'ল ব্যক্তিৰ উপভাষা প্ৰথম ভাষা দ্বিতীয় ভাষা এটাও নহয় প্ৰথম ভাষা অপচন বি টো কাৰেক্ট হ'ব প্ৰথম ভাষা নিম্নলিখিত কোনখন মাধৱদেৱৰ তত্ত্বমূলক ৰচনা মাধৱদেৱৰ তত্ত্বমূলক ৰচনাখন হৈছে অপচন ডি জন্ম ৰহস্য আৰু কেইখনমান তত্ত্বমূলক ৰচনা আছে মাধৱদেৱৰ সেইকেইখন কি হয় সেইকেইখন হৈছে ভক্তি ৰত্নাৱলী নাম মালিকা মাধৱদেৱৰ তত্ত্বমূলক ৰচনা আছে জন্ম ৰহস্য ভক্তি ৰত্নাৱলী আৰু নাম মালিকা তাৰপিছত কি দিছিল নীৰৱ পঠন কি হয় এটা নীৰৱ পঠন বুলি কোৱাৰ লগে লগে আমাৰ কোনো ধৰণৰ শব্দ হ'ব নোৱাৰে ইয়াতে শুদ্ধ উচ্চাৰণৰ লগত কোনো ধৰণৰ ৰিলেশ্যন নাই শুদ্ধ উচ্চাৰণ বুলি ক'লে এইটো আমাৰ কি হ'ব শুদ্ধ উচ্চাৰণ আমাৰ সদায় সৰৱ পঠনৰ লগত আহিব সৰৱ পঠন ইয়াতে নীৰৱ পঠন বুলি কৈছে গতিকে অপচন এটো আমাৰ কেনসেল যাব এতিয়া থাকিল বি আৰু সি এই দুটা যদি এটা হ'ব এটা নীৰৱ পঠন বুলি ক'লে নীৰৱ পঠন বিশেষকৈ আমাৰ শিশুবিলাকৰ কাৰণে নহয় যিবিলাক নেকি বিগিনাৰ আছে সেই বিগিনাৰবিলাকৰ কাৰণে নহয় নীৰৱ পঠন যেতিয়া সাপোজ ধৰা আমি যেতিয়া নভেল এখন পঢ়িম সেই নভেল এখন পঢ়িলে আমি কি কৰোঁ আমি তাতে দাঢ়ি কমা সেইবিলাক চাওঁ নেকি নাচাওঁ আমি কি কৰোঁ যিটো মিনিং বিশেষকৈ যিটো ষ্টৰী আছে তাতে আমি সোমাই যাওঁ গতিকে আমাৰ অপচন সি টো কাৰেক্ট হ'ব অৰ্থবোধক প্ৰয়োজনীয় আবেগ দি পঢ়া তলৰ কোনটো ভাষা পৰিয়ালৰ পৰা অসমীয়া ভাষা জন্ম হৈছে পৃথিৱীৰ প্ৰথম মানে যিটো সৰ্বপ্ৰথম উল্লেখযোগ্য ভাষা আছে ভাষাগোষ্ঠী আছে ভাষা পৰিয়াল আছে সেইটো কি হয় ইণ্ডো ইউৰোপীয় হয় আমি যদি অসমীয়া ভাষাৰ মূলটো যদি বিচাৰি যাওঁ তেতিয়া আমি সদায় কোনটো ভাষা পৰিয়ালত যাব লাগিব আমি ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালত যাব লাগিব সহজ ভাষা যদি মই কওঁ তেতিয়া হলে আমাৰ অসমীয়া ভাষাৰ বাপেকৰ বাপেক হৈছে আমাৰ ইণ্ডো ইউৰোপীয় যিটো সত্যম আছে এই সত্যম ভাগৰ পৰা কালক্ৰমত কি হয় কালক্ৰমত মানে আহি প্ৰাচীন যিবিলাক আৰ্য ভাষা আছে সেই আৰ্য ভাষাবিলাক উৎপত্তি হয় আৰু পিছত যিবিলাক অপভ্ৰংশ সেই অপভ্ৰংশবিলাক উৎপত্তি হয় কেনে তাৰে পিছত কি হৈছে অসমীয়া বঙালী উৰিষ্যা এই ভাষাবিলাক কি হৈছে উৎপন্ন হৈছে অসমীয়া যদি ভাষা পৰিয়ালক সোধে তেতিয়াহ'লে আমাৰ সদায় কি হ'ব ইণ্ডো ইউৰোপীয় ভাষা হ'ব বা আৰ্য ভাষাৰো কি হ'ব আৰ্য ভাষাৰো ভাষা পৰিয়ালটো হৈছে ইণ্ডো ইউৰোপীয় ভাষা অন্তিম প্ৰশ্নটো কি আছে নিম্নলিখিত কোনটো কৃৎপ্ৰত্যয়ৰ উদাহৰণ হয় অপচন ডি টো শুদ্ধ হ'ব ৰান্ধনীটো হৈছে কৃৎপ্ৰত্যয়ৰ উদাহৰণ বাকি নামতি নামযোগ অতি এইটো কি আমাৰ তদ্ধিত প্ৰত্যয় হয় কি প্ৰত্যয় বুলি কৈছো তদ্ধিত প্ৰত্যয় ফুলযোগ অতি এইটো কি প্ৰত্যয় হয় তদ্ধিত প্ৰত্যয় ফুলযোগ ফুলাম এইটো কি প্ৰত্যয় হয় তদ্ধিত প্ৰত্যয় হয় আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ল অপচন ডি টো হৈছে কৃৎ প্ৰত্যয় বাকি এ বি সি এইকেইটা হৈছে তদ্ধিত প্ৰত্যয়
আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিঅ'টো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ